এইটো কেৰকেটুৱা হয় কিন্তু দেই, চাওকচোন বাৰু ইমান ধুনীয়াকৈ মাটিত কিবা এটা খাই আছে, দেখিছেনে? আৰু দেখিছেনে? এয়া চাওক, মই এই ভিডিঅ' বনাই আছোঁ, ই গম নাই পোৱা। এই চাওক, দেখিছে? এই চাওক, আজি কিমান ধুনীয়া এটা আপোনালোকৰ আগত কেৰকেটুৱা এটা দেখুৱাইছোঁ। এইটো আমাৰ অসমৰ কেৰকেটুৱা নহয়, প্ৰায়ভাগ অসমৰ কেৰকেটুৱাটো এনেকৈ নহয়, পিছে নেউলৰ নিচিনা হয়। এইটো মই বৰ্তমান UP কেৰকেটুৱা হয়, UP মানে উত্তৰ প্ৰদেশত দেখিছোঁ। অসমতো প্ৰায় কোন কোন জেগাত আছে, কিন্তু মই এইটো আজি হঠাৎ দেখা পাই ইয়াৰে এটা ভিডিঅ' বনাইছোঁ। ধুনীয়া লগা নাইনে বাৰু? চাওকচোন কিবা এটা খাই আছে সি, হয়নে? ইমান ধুনীয়াকৈ মই ওচৰত আহিছোঁ, কিন্তু সি তথাপিতো ভয় কৰা নাই। দেখিছে? এই মানুহৰ মাজতেই থাকে প্ৰায়ভাগ, দেখি পাইছে? থৈছোঁ আজিলৈ। কেনেকুৱা লাগিলে এই কেৰকেটুৱাটোৰ লগতে মোৰ ভিডিঅ'টো এবাৰ জনাব দেই।